আজি লৰা আহিছিল চাবলৈ আৰু সিহঁতৰ পৰাও ফাইনেল হ'ল 14 দিনৰ পাছতেই বিয়া পাতিব বোলে টেনচন নলবি মই আছো নহয় মই কথা পাতিম মাৰ লগত একো লাভ নাই সকলো ঠিক কৰিলে মাহীয়ে আৰু মই ঘৰৰ আগত একো ক'ব নোৱাৰো কিমান সপোন দেখিছিলো তই চব বৰবাদ কৰি দিলি তই মোক ক'ব পাৰ এবাৰ ৰাতি পুৱাৰ পৰা ফোন কৰি আছো আৰু তোৰ মোবাইল অফ আছে বিয়া ফিক্স কৰিলে আৰু তই মনে মনে বহি থাকিলি কি কৰিব পাৰো মই চা শুন 3 বছৰ হ'ল আমাৰ ৰিলেশ্যন আৰু তই 1 মিনিটত ভাঙিব বিচাৰিছ যদি মোক ভাল পোৱা নাছিলি কিয় কৈ দিয়া নাছিলি আগতে মিছা ভাল পোৱা কিয় কৰিলি মোৰ লগত মইতো বহুত ভাল পাওঁ মোৰ বিয়া হ'ব মন নাই যদিও বিয়াত বহিব লাগে মই মৰি থাকিম এইবোৰ ফাল্টু কথা কিয় মন আনিছ চব ঠিক হ'ব অলপ ধৈৰ্য ধৰ কি ধৈৰ্য ধৰিম সকলো হৈ যোৱাৰ পাছত এনেকৈ নকবি পাগল হৈ যাম তই মোক লৈ যাহি তাৰ লগত মই বিয়াত নবহো চা মইতো কৈছো তই মোক আৰু 3 বছৰ টাইম দে এতিয়া 23 হৈছে আৰু তই MSc কৰিম কৈছ কৰি ল আৰু কিবা এটাতো কৰি লওঁ তোক আনি খুৱাম কি চাকৰিটো হৈ আছে হলে কিবা এটা কৰিম মই মাক কৈছো এতিয়া বিয়াত নবহো MSc কৰাৰ পাছতহে বিয়াত বহিম বুলি কিন্তু ল'ৰাটোৱে কৈছে MSc হি পঢ়াব মাথাটো বেয়া কৰি নাথাক ল'ৰাটো নম্বৰ দে কথা পাতিম মই ল 9875 ঠিক আছে সঁচাকৈ কৈছো তোক নাপালে মই মৰি থাকিম কাইলৈ ল'ৰাটো আৰু মাহীৰ লগত কথা পাতিম মই কি কথা পাতিবি তাক আমাৰ বিষয়ে সকলো কম ক'ত থাকে আমাৰ লখিমপুৰতে থাকে ঘৰ গহপুৰত কি কৰে গহপুৰ উচ্চ ন্যায়ালয়ৰ চাকৰি কৰে মানে তোৰ মায়ে চাকৰি দেখিয়ে ইমান ল'ৰালৰিকে দিব লৈছে মা নহয় মাহীজনী বেছি দেখিব মন নাযায় মোৰ মাহীয়ে ক'লে বুলিয়ে হ'ব নেকি মই কিন্তু একো বুজিব পৰা নাই মই আছো নহয় চব ঠিক হ'ব টোপনি ধৰিছে শুই থাকো আৰু ৰাতিপুৱা লগ কৰিম I love you baby love you too good night baby জীবন এখনি মায়াময় জীবনী মৰম মায়াৰে এটি কাহিনী মাকৰ লগত কথা পাতিলো মাহীয়েকৰ লগতো কথা পাতিলো কিন্তু একো নহ'ল একো এটা কৰিবও নোৱাৰিলো লৈয়ে আনিলো হয় কিন্তু ইমান কম বয়সত কি হ'ব মোৰ ঘৰত একচেপ্ট নকৰে দিনবোৰ পাৰ হ'ল তাই বিয়াও হ'ল এদিন অচিনাকি নম্বৰ এটাৰ পৰা ফোন এটা আহিল মই তোক বহুত বেয়া পাইছো কোন হয় বাৰু চিনি পোৱা নাই মই প্ৰিয়া ক কি হ'ল মই তোক বহুত বেয়া পাইছো কিয় একো এটা নোকোৱাকৈ আহিলি কি ক'ব লাগে আৰু তোক মই যি আছিল সকলো ক'লো বিয়ালৈ মাতিছিলি গ'লো আৰু মোৰ যাব মন নাছিল তোক কইনা হাতত চাবলৈ মন আছিল বহুত সেইকাৰণে গ'লো একো এটা নোখোৱাকৈ গলি তই মোক খাবলৈ মাতিছিল নেকি নহয় তই বুজি নাপাও কথাবোৰ তেনেকৈ নকবি দুখ লাগে তোৰ মা বাবা কিন্তু মুখখন চাবলগীয়া আছিল কিয় ভাল লাগিল এটিটিউডবোৰ দেখি কি এটিটিউড দেখিলিনো মোক এনেকৈ চাইছে মই যেনিবা বিয়াখন ভাঙিবলৈহে গৈছো হ'ব মই এইবোৰ বেয়া পাওঁ তই হেপী আছ নহয় তই মোক ভুল বুজি আছ নাই একো ভুল বুজা নাই কিবা ভুল হ'লে মাফ কৰি দিবি নাই মোৰে ভুল আছিল তোক ভাল পাই হ'ব এতিয়া নতুন জীৱন আৰম্ভ কৰিছো আজিৰ পৰা আৰু সেইবোৰ কথা নকবি তই সুখী মানে মই সুখী ভালকৈ থাকিবি টোপনি ধৰা নাই ইমান ৰাতি হ'ল নাই আজিকালি নিশাচৰ প্ৰাণী গেম খেলো ৰাতি ৰাতি তই মাক বেয়া নাপাবি মা তেনেকুৱাই মই জানো আৰু এটা কথা মই একো এটা নাখালো বুলি কোনে ক'লে মই জানো অঁ ফ্ৰেণ্ড হিচাপে কথা পাতিম আজিৰ পৰা পাতিবিনে অঁ ছবি আঁকি যায় জীৱনৰ আচল লুকাই কি যে মায়া জীৱন মায়াৰে খেলা অ মায়া কি যে মায়া মৰম মায়াৰে মেলা এই বুলি কৈ ফোনটো কাটি দিলোঁ বহুত আৱেগিক হৈ পৰিছিলোঁ আৰু পিছদিনাই ৰাতিপুৱা চিমটো ভাঙি দিলোঁ মোৰ জীৱনৰ সঁচা প্ৰেম জীৱনত প্ৰথমবাৰ প্ৰেমত পৰিছিলোঁ 3 বছৰ 6 মাহ 17 দিন তাইৰ লগত কটাইছিলোঁ কিন্তু বিধাতা নিয়ম কিনো কৰিব পাৰিম আমি